কি হল পানী আন ভিৰত কিবা হল অলপ লাগিছে হা জানো ভিৰত লাগিল নেকি তো এতিয়া এনেকুৱা পুৰা ভিৰ হৈ আছে গাইজ
লাগিব 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 মানুহ কৰে না ৰাখিবা এনেকে পুৰা ধামাকা হৈ আছে জিন্দাবাদ 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 যিমান মানুহ আছে সবাই বহি দিয়ক আমি শৃংখলা উদ্ধাৰ গ্ৰহণ কৰিব আহিছোঁ আমি কোনো বিশৃংখলত নাযাওঁ আজি এমাহ ধৰি আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক এখন এখনকে প্ৰায় 10-15খন আমি আমি বিচাৰিছিলো মানিকপুৰবাসী ৰাইজক সাক্ষ্য দিব এপইণ্টমেণ্ট দিব মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিন্তু ৰখি 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 আজি প্ৰায় 15 দিন হ'ল এয়া মানিকপুৰ ৰাইজৰ ক্ষোভ এয়া কোনো ব্যক্তিগত ক্ষোভ কাৰণ হয় এইকাৰণে মানিকপুৰ ৰাইজ চলাইছে মানিকপুৰত মহকুমা আছিল মানিকপুৰৰ মহকুমা প্ৰতিটো এতিয়া অফিচ গুচি যাব আৰু যদি আমাক উপজিলা ঘোষণা নকৰে তেতিয়াহ'লে এয়া সম্ভৱ নহ'ব ৰাইজ হেল্ল' মই ভিতৰত শুনিম
চাওক চাওক মই অকলে নাযাওঁ, ৰাইজৰ মাজত আহি ক'ব লাগিব। নাই নাই নাই, ইয়াতে বহক, ইয়াতে বহক, ইয়াতে হওক, ইয়াতে বহক। চাওক, বহি দিয়ক, বহি দিয়ক, বহি দিয়ক, বহি দিয়ক, বহি দিয়ক, ৰাইজ অকণমান বহি দিয়ক। আন্দোলন